নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'ৰ টপিকটো হৈ গ'ল মোৰ নিজৰ বিষয়ে পাতিম। আমনি নাপাব, একদম যেনে তেনে চাই দিয়ক ভিডিঅ'টো অকণমান। আৰু আজি মোৰ কথাই পাতিম। মই কৰোঁ কি, মোৰ অকল ভিডিঅ' কৰাটোৱেতো মোৰ কাম নহয়। দৈনন্দিন জীৱনত মোৰো কাম আছে, ময়ো কাম কৰোঁ, মোৰো বহুত বেছি দুখ কষ্ট আছে। আৰু ভিডিঅ'ত আপোনালোকে মোক খুব বেছি 8-9 মিনিট দেখা পায়। আৰু 8-9 মিনিট ভিডিঅ'ত হাঁহি ধেমালি বহুত বেছি কৰা মানে যে এটা ল'ৰাৰ মানে জীৱনটো যে হাঁহি ফূৰ্তিৰে পৰিপূৰ্ণ সেইটো কথা নহয়। ময়ো বহুত বেছি কষ্ট কৰোঁ, মোৰো বহুত বেছি কাম আছে। আপোনালোকে সকলোৱে জানে যে মোৰ এটা কাৰৱাছ আছে, আৰু কাৰৱাছটোত মই কোনো দিন মালিক হিচাপে বহা নাই। মোৰ কৰ্মচাৰী আছে 2জন, আৰু কৰ্মচাৰী 2জনৰ লগতে ভাই বন্ধু হিচাপে একেলগে কাম কৰি আহিছোঁ। আৰু বাকী আজি ভিডিঅ'টো সেইখিনিয়ে দেখাম যে গোটেই দিনটোত মোৰ কাম কি, আৰু কেনেকৈ গাড়ী দিওঁ, কি কথা বাকী গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। এজন মানুহৰ মই নাম ল'ব লাগিব, মিষ্টাৰ ৰাজা। তেওঁ মোক লগ পাইছিলে এজন কাৰৱাছত কাম কৰা ল'ৰা হিচাপে। মই তেওঁৰ বাইকখন ধুবলৈ আহোঁতে ধুইছিলোঁ, আৰু সেইটো হিচাপে লগ পাই ইমান ধুনীয়া এটা বন্ধুত্ব আমাৰ মাজত গঢ়ি উঠিলে। আৰু কোনোদিন তেওঁ মোক অনুভৱ হ'ব দিয়া নাই যে মই এজন কাৰৱাছত গাড়ী ধোৱা ল'ৰা। বহুত বেছি ধন্যবাদ মিষ্টাৰ ৰাজা। মই ভিডিঅ'ৰ জৰিয়তে তোমাক ক'বলৈ বিচাৰিছোঁ। আৰু মিষ্টাৰ ৰাজাৰ মই ধন্যবাদ এইটো কাৰণেও জনাব লাগিব যে সদায় মোক পিছফালৰ পৰা এটা মানে ঠেলা যেনেকৈ মাৰি থাকে ন, মানুহক ঠেলি থাকে আগলৈ যোৱা, সেইটো হিচাপে মোক সদায় ঠেলি থাকে পিছফালৰ পৰা যে তুমি এইটো এনেকৈ কৰা তেনেকৈ কৰা। মই কেতিয়াও মানে মই হতাশাত ভোগোঁ যে মোৰ বয়স হৈ আহিছে, এতিয়া 25 চুলে, দায়িত্ব আৰু বাঢ়িবৰ হ'ল। সেইটো কাৰণে মই মানে ৰাজাক কৈছোঁ যে মই ৰাজাক হয়তো আৰু ভিডিঅ' বনাব নোৱাৰিম চাগে। মই ভিডিঅ' ইমান চলাও নাই, যিমানটো চলিব লাগিছিলে ইমানটো চলা নাই। মই চাগে খুব এৰি দিম। মই কাৰৱাছটোতে মন দিব লাগিব, যিহেতু দায়িত্ব এতিয়া বহুত বাঢ়ি আহিব। কিন্তু ৰাজাই কোনোদিন মোক মানে সদায় গালি পাৰে, মানে কি পকতীয়া কথা ক'ব আহা, তুমি ভিডিঅ' বনাবই লাগিব। সদায় মোক পিছফালৰ পৰা এটা জোৰ দি থাকে। সেইটো কাৰণে বহুত বেছি ধন্যবাদ মিষ্টাৰ ৰাজা। 75টামান ভিডিঅ' দিয়াৰ পাছতো মই যিমানখিনি মানে মোক গ্ৰ' হ'ব লাগিছিলে চেনেলটো সিমান বেছি হোৱা নাই। সেইটো কাৰণে হয়তো মই ভাবি আছোঁ, যিহেতু মোৰ দায়িত্ব এতিয়া বাঢ়ি আহিব, মা দেউতাৰো বয়স হৈ আহিছে, আৰু বাকী কি ক'ম আৰু পইচাৰো বহুত বেছি প্ৰয়োজন হ'ব। সেইটো কাৰণে মই ভাবিছোঁ চাগে হয়তো আৰু কেইটামান ভিডিঅ' দি চাওঁ। যদি ভিডিঅ'কেইটা নচলে, মোক আৰু ইউটিউবত নেদেখে, মই ইউটিউব চেনেলটো এৰি দিব লাগিব, মই নিজৰ কামত লাগি যাম। তাকে ইমানে ক'লোঁ। আৰু যিদিনা মই ইউটিউব চেনেলটো এৰিম, ঘপকৈ কেতিয়াও নাইকিয়া হৈ নাযাওঁ, আপোনালোক সকলোলৈ এটা ভিডিঅ' বনাম, আৰু সেই ভিডিঅ'টো ধুনীয়াকৈ মই কৈ দিম যে আজিয়ে মোৰ লাষ্ট, আজিৰ পৰা মই আৰু ইউটিউবত নোলাওঁ বুলি কৈ তেনেকৈ মই বিদায় ল'ম। তাকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো দেখাব বিচাৰিছোঁ মই দিনটোত কৰোঁ কি নকৰোঁ। যিহেতু মই 8-9 মিনিটৰ এটা ভিডিঅ' বনাইহে দিওঁ, সেই ভিডিঅ'টোতহে আপোনালোকে মোক দেখে। কিন্তু আজি দেখিব হ'ব গোটেই দিনটোত মোৰ কামখিনি, মেইন যিখিনি সদায় ভিডিঅ'ৰ পৰা লুকুৱাই ৰখা হয় বা ভিডিঅ'ৰ আঁৰত থাকে, সেই কষ্টখিনি আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাকে ভিডিঅ'টো অকণমান চাই দিয়ক।
গাড়ীখন বৰ্তমান ধুই হৈ গ'ল এইপানে আৰু গাড়ীখন ধুব আহিছিল কোন বাৰু সেইদিনাখন যে ডিলাৰত লগ পাইছিল দাদাজন এইজন চাবিটো এতিয়া দাদাক গতাই দিলোঁ আৰু দাদাই কিবা এটা কম বুলি কৈছে দাদাৰ ফোন নাম্বাৰটো তলত লগাই দিম বাকীখিনি এতিয়া আপুনি কৈ দিয়ক নমস্কাৰ যদি কোনোবা সদাশয় ব্যক্তিয়ে নিছান মেগনাইটেই হওক বা নিছানৰ কোনো গাড়ী ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে মোক যোগাযোগ কৰিব নিশ্চয় আপোনালোকৰ যিমান পাৰোঁ মই সহায় কৰিম হয় ঠিক আছে মই তলত দাদাৰ নাম্বাৰটো লগাই দিছোঁ আৰু আপোনালোকে কোনোবাই যদি নিছানৰ গাড়ী ক্ৰয় কৰিব বিচাৰে তেন্তে দাদাক ফোন কৰিব বাকী গোটেইখিনি দাদাই ফোনত বুজাই দিব আৰু দেখিব পাইছে এনেকৈ চলি আছোঁ মোৰ নিজৰ কাম হৈ গ'ল এইখিনিয়ে বাকী এতিয়া 12টা বাজিলে আৰু এইপিনে আহি গ'ল ৰুটি ওচৰতে হোটেল এখন আছে আৰু ধুনীয়াকৈ দি থৈ যায় ৰুটি আৰু তাকে খাই লওঁ এতিয়া মজাকৈ আৰু ঘপকৈ আহি পাই গ'ল আমাৰ কচুগুটি প্ৰেংক ষ্টাৰ নমস্কাৰ দেই আজি ডিম্পু বাই ইয়াত আহিছোঁ গাড়ীখনৰ কাম অলপ কৰিবলগীয়া আছে বাকী গাড়ীখন ধুনীয়াকৈ ধুই মেলি হৈ গ'ল আৰু এতিয়া বিদায় দিয়াৰ সময় বহুত বেছি ভাল লাগিছে ডিম্পুৰ দোকানত পালোঁ জয় অসম মই দেখি থাকি ৰৈ থাকিব নোৱাৰিলোঁ তেন্তে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ কমেণ্টৰ পৰা যিটো মানে জোৰ পাওঁ মানে লাগে জোৰটো লাগে আৰু ৰাজাক মানে মই কেতিয়াবা কওঁ মানে এনে ধৰক এনেই বহি আছোঁ কথা পাতি আছোঁ মই তেনেকুৱাতে কওঁ যে ৰাজা মই চাগে আৰু ভিডিঅ' নবনাম যিহেতু বয়সো হৈ আহিছে দায়িত্ব বহুত বাঢ়ি আহিছে মই কামত লাগিব লাগে ইউটিউব চেনেলটো যিহেতু চলা নাই এনেকৈ যাহাই কৈ থাকে মা কচম এনেকুৱা এটা কমেণ্ট আহিব তেনেকুৱাত মানে দাদা ভিডিঅ'টো চাই ভাল লাগিলে বা বহুত মজা লাগিলে আকৌ ভিডিঅ' লাগে এতিয়া মোৰ ৰাজাই ক'ব এনেকুৱা কমেণ্ট আহিছে চোৱাচোন তোমাক মানুহে বিচাৰি আছে তুমি কি কাৰণে ভিডিঅ' নবনাব বুলি কোৱা তেনেকুৱা আৰু ভাল লাগে আপোনালোকৰ কমেণ্টবোৰ পঢ়ি কমেণ্ট এটা মাৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক মাৰিব আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথম চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ বাই বাই